হেল্ল' গাইজ গুড মৰ্ণিং আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই বাজিছে ৰাতিপুৱা 10টা মই চাকি বন্তি জ্বলাই আজৰি হৈ ল'লোঁ যিহেতু আজি সোমবাৰ আছিল মহাদেৱক ধুনীয়াকৈ পূজা অৰ্চনা কৰি ল'লোঁ যাতে সকলো ভালে থাকক আৰু আজি আচলতে দিনটো মই অকলে থাকিব লাগিব ৰুমত কিয়নো পংকজ নাইট ডিউটি কৰি আহি এতিয়া গ'ল নাহৰকটীয়া ককাৰ ওচৰলৈ গৈছে ককাৰ কিবা অকণমান প্ৰব্লেম হৈছে তাৰ কাৰণে গৈছে আৰু মই এতিয়া ৰুমত অকলে আৰু কিনো কৰি থাকিম যি কৰি থাকোঁ আপোনালোকক সকলো দেখাই থাকিম আৰু মাজে মাজে ভিডিঅ'টো কৰি থাকিম যিহেতু অকলে আৰু আপোনালোকৰ লগতে অকণমান কথা পাতি থাকিম আৰু বতৰটো আজি বৰ ভাল নহয় ৰাতি একদম বৰষুণ আৰু বতাহো দিছিলে ডিব্ৰুগড়ত আপোনালোকৰ এইফালে দিছেনে জনাবচোন এইফালে আজি বতৰ ডাৱৰীয়া মানে বাকী আৰু এতিয়া আজৰি আৰু দিনটোৰ কাৰণে আজৰি কি কৰি থাকোঁনো আপোনালোকক দেখাই থাকিম আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকিব দুপৰীয়াৰ 1টা বাজিলৈকে ভাত মই আচলতে নাখাওঁ পংকজ নাথাকিলে ভাত খাবলৈ মোৰ মন নাযায় সেইটো কাৰণে মই মেগীয়ে খাই দিম কিন্তু দাইল বনাই থৈ দিছোঁ হয়তো পংকজ তাতে খাই আহিব বাৰু তথাপিও বনাই থৈ দিছোঁ আৰু নাখালেও সি আহি নাখালে সি আহি মানে এই কিবোৰ বকিছোঁ নহয় সি আহি নাখালি সিও ৰাতি খাব আৰু নাইট ডিউটি যিহেতু সন্ধিয়াতে ভাত খাব লাগিব সেইকাৰণে মই এতিয়া বনাবলৈ লৈছোঁ কি বনাবলৈ লৈছোঁ জানেনে চাওকচোন মই আজি কি বনাবলৈ লৈছোঁ এতিয়া মই বনাবলৈ লৈছোঁ এয়া পালেং শাক একমুঠি আছিলে পালেং শাকখিনি কাটি ল'লোঁ আৰু এইফালে ইয়াতে লৈ লৈছোঁ দাইল মচুৰ দালি আলু এনেকৈ লৈ লৈছোঁ ধুনীয়াকৈ দুই পখালি চব ৰেডি কৰি লৈছোঁ আৰু এইফালে লৈছোঁ ইয়াতে জলকীয়া 3টা পিঁয়াজ এটা আৰু নহৰু 4 ফুটিমান লৈ লৈছোঁ এইফালে কুকাৰ পাতি থৈ দিছোঁ গৰম হ'বলৈ দিছোঁ লগত পালেং শাক মই আজি প্ৰথম বনাইছোঁ বাৰু খাই ভাল লাগে বুলি কোৱা শুনিছোঁ আজি প্ৰথম বনাওঁ জীৱনত প্ৰথম কিবাকিবি নতুনকৈ কিবা কৰিব লাগে নহয় জানো তেতিয়াহে বস্তুবিলাক শিকা হয় কামবিলাক শিকা হয় সেইকাৰণে মই আজি ভাবিলোঁ মচুৰ দালিৰ লগত মই আজি পালেং শাক বনাই খাওঁচোন কেনেকুৱা লাগে আৰু কেনেকুৱা লাগে টেষ্টিটো আপোনালোকক খাই পেলাই ক'ম বা পংকজে হ'লেও ক'ব দেই আপোনালোকে চাই থাকক আৰু মোৰ ভিডিঅ'টো এতিয়া মই এইখিনি অলৰেডি মানে কুকাৰটো গৰম হৈ গৈছে তেল চেল মাৰিলোঁ আৰু তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোক দাইলখিনি পাতি দিলোঁ এতিয়া চিটি মাৰিব আৰু ধুনীয়াকৈ পালেং শাক আৰু মচুৰ দালি বনাই আছোঁ সেইকাৰণে আৰু মোৰ কাৰণে এতিয়া খাবলৈ কি ৰেডি কৰি আছোঁ গম পাইছেনে এনেওতো ভাত খাবলৈ মন নোৱাৰোঁ অকলে সেইটো কাৰণে মই খাবলৈ ৰেডি কৰি আছোঁ সেইফালে দেখিছেনে মেগী লৈছোঁ একদম 2 পেকেট আৰু পিঁয়াজ 2টা লৈ লৈছোঁ ইয়াতে কাটি দি দিছোঁ জলকীয়া 3টা এনেকৈ দি দিছোঁ আৰু এইখিনি উতলাৰ পিছত এইকেইটা মেগী মছলাকেইটা দি দিম ইয়াতে আৰু আজি মোৰ দুপৰীয়া আহাৰখিনি সেনেকৈ হ'ব আৰু মোৰ আজি দুপৰীয়া আহাৰ আৰু পংকজ নাথাকিলে মোৰ এনেকুৱাই হয় মোৰ একো খাব মন নাযায় মানে ভাত খাব মন নাযায় বিশেষকৈ মানে ভাতটো আমি সদায় একেলগে খাই থকা ন সেইকাৰণে মই কেতিয়াও ভাত খাব নোৱাৰোঁ মানে গুৱাহাটী গ'লেও মানে মই ভাত খাব নোৱাৰোঁ মই লাগিলে তেনেকৈয়ে লঘোণত থাকি যাওঁ বা এনেকৈ সৰু সুৰা কিবা পাতলা বস্তু খাই লওঁ কিন্তু ভাতটো খাব নোৱাৰোঁ এনেকুৱা নহয় কি মই ই নাথাকিলে মই নাখাওঁৱেই মানে ভোকত তেনেকুৱা নহয় ভোকত নাথাকোঁ মানে কিন্তু কিবা মানে খালি ভাত খাব নোৱাৰোঁ বেলেগ বস্তু মানে খাই থাকিম গুটুৰকৈ কিন্তু ভাত খাব নোৱাৰোঁ কেলৈ নাজানো বাকী আৰু আপোনালোকে দুপৰীয়াৰ ভাত সাজ খালেনে বাৰু আৰু নিশ্চয় বনাই আছে ছেকেণ্ড আৰু খালেও ছেকেণ্ড কিছুসকলে নহয়নে মোৰ মানে দাইলৰ চিটি মাৰিছে আৰু দাইল হ'বলৈ হৈ গ'ল সেইকাৰণে বতৰটো অকণমান মুকলি কৰাৰ নিচিনা লাগিছে কাপোৰকেইটা ওপৰত মেলি থৈ আহিলোগৈ আৰু বেছি মানে ৰ'দো দিয়া নাই অকণমান মুকলি কৰিছে কিনো হৈছে আৰু বতৰটো একদম পূৰা ৰ'দ দিয়ে গৰম উঠে কালিতো ফেন লগাই থ'লোঁ আজি এতিয়া মানে অলপ ঠাণ্ডা পেলাই দিলে তথাপিও ৰ'দটো কোমলকৈ ওলাইছে আৰু বতাহতে কাপোৰবোৰ শুকাই যাব সেইকাৰণে চিন্তা কৰিবলগীয়া একো নাই বাকী আৰু পংকজলৈ ফোন কৰিছিলোঁ ফোন কৰোঁতে আচলতে আইতাই ফোন উঠালে ককাৰ লগত কিবা কাম কৰি আছে বোলে সেইটো কাৰণে ভাত খাব আৰু বুলিছে ভাত বনাই আছে বোলে আইতাই কৈছে তুমিও খাই লোৱা আৰু মইনো কি বুলি ক'ম এতিয়া আইতাক যে মই ভাত নাখাম মেগীয়ে খাম নক'লোঁ আৰু আকৌ মই ক'লোঁ ঠিক আছে মই ভাত খাই ল'ম তেতিয়াহ'লে আৰু বুলি ক'লোঁ বাকীটো আৰু পৰহিলৈ চতহিলৈ গৈ লগ পায়ে আছোঁ আইতাহঁতক সেইটো কাৰণে আৰু আজি নগ'লোঁ মই এতিয়া দাইলখিনি হৈ গ'ল আৰু এইফালে দেখিছেনে মোৰ মেগী হৈ আছে আৰু ফাইনেলি মোৰ মেগীখিনি ৰেডি হৈ গ'ল খাবহে লাগে আৰু এতিয়া ভোকো লাগিছে অৱশ্যে সেইকাৰণে ধুনীয়াকৈ মেগীখিনি লৈ আনিলোঁ এয়া দেখিছেনে একদম গৰম ধোঁৱা মাৰি আছে আৰু খাম আৰু এতিয়া বেক কেমেৰা কৰি পুনৰবাৰ দেখাই দিছোঁ এইখন লৈ লৈছোঁ কাটা চামুচখন আৰু এতিয়া ধুনীয়াকৈ মই মেগীখিনি খাই লওঁ আৰু পুনৰবাৰ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ বহুত সময়ৰ পাছত একেবাৰে মই মেগী চেগী খাই আৰু কিনো এনেই মোবাইলটোৱে চাই পিনি থাকিলোঁ
এতিয়া বাজিছে সন্ধিয়াৰ 5টা। এতিয়ালৈকে পংকজ আহি পোৱা নাই। মই অকলে আছোঁ আৰু তাৰপিছতে অকলে থাকি কিনো কৰিম, এই ৰঙালাও আৰু মটৰ ভাজি দিম বোলো, ভাজি হিচাপে। সেইটো কাৰণে ৰঙালাওখিনি কাটি মেলি পানীত ভিজাই থৈ দিছোঁ। অলপ সময়ৰ পিছত পাতি দিম আৰু সন্ধিয়া চাকিগছ জ্বলাই লৈ এইখিনি পাতি দিম। এতিয়া ভাবিছোঁ মই নৰসিংহ অলপ কালি মাহঁতৰ ৰুমৰ পৰা লৈ আনিছিলোঁ আহোঁতে। নৰসিংহ চাটনি বনাম নেকি নে ভাবি আছোঁ, তাকে বনাওঁ নবনাওঁ জানো। বনালে আপোনালোকক নিশ্চয় দেখাম। আপোনালোকে সন্ধিয়াৰ চাহকাপ খালেনে বাৰু? আমাৰ আৰু খোৱা নাই, ভাবিছোঁ পংকজ আহিলে একেলগতে খাম বুলি ৰখি আছোঁ আৰু। এতিয়া সন্ধিয়াৰ পংকজ আহি পোৱাহি নাই। মই সেইটো কাৰণে কি কৰিলোঁ, ৰঙালাও ভাজি পাতি দিছোঁ। অথনি পালেং শাকৰ দাইলখিনি অলপ উতলাই দিছোঁ। উতলাই দি আমি এইটো হটকেছটোত ভৰাই দিম আৰু আহি পামহি বুলি কৈছে। আৰু পোৱাহি নাইচোন। তাকে আৰু একদম অপেক্ষা অন্ত শেষ হৈ গৈছে মানে। সেইটো কাৰণে কি হ'ব আৰু বাকী চাই থাককচোন বাৰু, কেতিয়াহে দেখুৱাম আপোনালোক। ফাইনেলি আহি পংকজ পাই গ'লহি, পিকে পাই গ'লহি আমাক, পিকে দাদা এইবোলে চাই যাওঁ। হয়, মই আহি পাই গ'লোহি। একদম নাহৰকটীয়াৰ পৰা ৰাতিপুৱা 10টা বজাত গৈছিলে, এতিয়া বাজিহি 6টা বজাত। ইমান সময় লাগিলে আৰু তাৰপিছতে আকৌ আহি পেলানি আৰু কি চলালে এখন নামটো কি, হান্তাৰ চলাই আহিলে বোলে। ইমান ভাল লাগিলে কৈ আছে আৰু আমি ইয়ালৈ এইবোৰ ইমান দুখীয়া মানুহ নাজানো দেই। এইবোৰ হান্তা চিন্তা কথা চিনি নাপাওঁ, সেইকাৰণে ইমান দামী বস্তু আমি নাজানো। আৰু বাকী এইবোৰ কথা বাদ দিয়ক বাৰু। আইতাই কি দি পঠিয়াইছে চাব নেকি বাৰু? আইতাই একদম বহুত ধুনীয়া বস্তু কেইটামান, মানে একদম মই জীৱনত নেদেখা বস্তু এটা দি পঠিয়াইছে। মানে এনেই ফটোৱে চটোৱে দেখা, একদম মুখৰ আগত দেখিয়ে পোৱা নাই, সেনেকুৱা বস্তু এটা দি পঠিয়াইছে। তো আপোনালোককো দেখুৱাইছোঁ, চাওক আপোনালোক। এইয়া হৈছে কেক দি পঠিয়াইছে। দাদা এজনৰ বাৰ্থডে আছিলে তাত, মানে আইতাহঁতৰ ঘৰতে জব কৰে আৰু মানে সেইটো, সেই দাদাজনৰ মানে বাৰ্থডে আছিলে। তো বাৰ্থডে কেক চেক কাটিছিলে, আমালৈ এয়া দি পঠিয়াইছে। তাৰপিছতে আৰু কি আনিছে জানেনে? এইবোৰ মই আচলতে চাটনি কৰিবলৈ এইটো দি থৈছিলোঁ, এইটো ইমান জোৰছে এৰি গ'ল, ভয়ে লাগিলে। আৰু আইতাই দি পঠিয়াইছে এইটো, অ' মাই গড, এইটো দাঙিব পৰা নাই, এইটো জাতিলাও। এই দেখিছেনে কিমান দীঘল আৰু ডাঙৰ, এইটো জাতিলাও দি পঠিয়াইছে আইতাই। আৰু এটা বস্তু দি পঠিয়াইছে, মই দেখি নোপোৱা বস্তুটো কি জানানে? এইটোতো জাতিলাও নহয় বাৰু, কেকো নহয়, সেইকেইটাতো দেখি পোৱা বস্তু হয়। এইফালে দেখিছেনে, মই একেবাৰে একদম আজিলৈকে মুখৰ আগত নেদেখা বস্তুটো, এইটো এৰী পলু বুলি নকয় চাগে। এৰী পলুটোতো বগা থাকে ন, এইটোতো মুগা ৰঙৰ, এইটো চাগে মুগা পলু হয়। এইটো মুগা পলু বুলিয়ে কয়, যদি ভুল হৈছে আপোনালোকে কমেণ্টত ক'ব। মোৰ আন্দাজ এইটো মুগা পলু বুলিয়ে ক'ব, নাই দেখা যদিও আনকালে সেইটোৱে চাগে। বহুতখিনি দি পঠিয়াইছে। এইটো পংকজে খাই বহুত ভাল পায়, কেনেকৈ খাই পিছত মই আপোনালোকে যেতিয়া খাবহি তেতিয়া আপোনালোকক দেখাম। মই বাৰু এইটো নাখাওঁ, মোৰ এইটো বস্তু পোকৰ নিচিনা যে, মানে মুখত মানে হাগি দিব বুলি ভয় লাগে, সেইটো কাৰণে মই নাখাওঁ। চাহ একাপ খাই লওঁ, দিনটো ভাত নোখোৱাকৈ থাকিলোঁ মই। তই ঠিকছে খাই আহিলি একদম, আইতাৰ আগত গৈ খাই লাগে। মই আৰু এতিয়া কেক চাহ খাম, ভাত পাতি দিছোঁ। এইফালে ৰঙালাও ভাজি এয়া আইতাই কেক দি পঠিয়াইছে, সেয়াকে খাম আৰু। তুমি খোৱা আকৌ, মই খাই আছোঁ। ঠিকছে খালে, মানে খাই আহিছোঁ বুলি যেতিয়া কৈছে। হ'ব তেতিয়াহ'লে চাহকাপ খাই লওঁ আমি। ভাত পানী খাই আজৰি হৈ গ'লোঁ এতিয়া একদম। 7:40 হৈছে, 7:40 আমাৰ কমপ্লিট ভাত পানী খাই আজৰি। ৰঙালাও ভাজি আৰু পালেং শাকৰ দাইল আৰু নৰসিংহ আৰু ধনিয়া চাটনি সেনেকৈ দিয়ে আৰু ভাতকেইটা খাই দিলোঁ। আৰু পংকজ এতিয়া এয়া ৰেডি হৈ আছে ডিউটি যাবৰ কাৰণে। যাবলৈ ৰেডি হৈ আছে, ওলাই লওক আৰু তাৰপিছত আকৌ লগ পাই আছোঁ। মেলি মোৰ একদম আঁঠুৱা চাঠুৱা লগাই বিচনা চিচনা পাৰি হৈ গ'ল। এতিয়া শুবহে লাগে আৰু। পংকজ যিহেতু ডিউটিলৈ গ'ল, সি ডিউটিলৈ যোৱাৰ পিছত মই ধুনীয়াকৈ বাচন চাচন ধুই ল'লোঁ আৰু ধুই লৈ মুখ হাত ধুই এতিয়া ঘৰলৈ কথা চথা পাতি আজৰি হৈ ল'লোঁ। আজৰি হৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে নিশ্চয় ভাত পানী খালে চাগে, নহয়নে? আৰু ৰাতিৰ ভাত সাজ আপোনালোকে কিহে খালে বাৰু? আমাৰ আৰু আজি ৰাতিৰ সাজ ক'লোৱে নহয় আৰু, পালেং শাকৰ দালি আৰু ৰঙালাও ভাজি লগত নৰসিংহ আৰু মান ধনিয়া চাটনি। এইটো ভাবকচোন কিমান টেষ্টি হ'ব লাগে। সোমবাৰ দিনটো বুলিলে আমি নিৰামিষ খাওঁ, নিৰামিষ খাই আছোগৈ
ভালেই লাগে আৰু কেতিয়াবা নহয় জানো বাকী আৰু বেছি কৈ নাথাকোঁ কাইলৈ লগ পাম আৰু তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত আপোনালোকে যদি ভাত পানী খোৱা নাইতো তেনেহ'লে খাই লওক মইতো ভাত পানী খাই 7টা বজাতে আজৰি হ'লোঁ আৰু পংকজৰ এদিন আছেগৈ নাইট ডিউটি কাইলৈ পংকজৰ লাষ্ট নাইট আৰু তাৰ যেতিয়া লাষ্ট নাইটটো আহে মই সিমানেই হেপ্পী হৈ যাওঁ আৰু কাইলৈ হৈছে কি কাইলৈ হৈছে হোলী আৰু আপোনালোকে কোনে কোনে হোলী খেলিব বাৰু আমাৰ আৰু 2টা মানুহ কি হোলী খেলিম তথাপিও আৰু কিবা অকণমান নিয়মটো কৰিবই লাগিব নহয় জানো সেইকাৰণে বাকী এতিয়া বহুত ৰাতি হৈ গ'ল এতিয়া আপোনালোকে যদি ভাত পানী খালে তেনেহ'লে শুই থাকক আৰু যদি খোৱা নাই তেনেহ'লে খাই লওক আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে প্লিজ মোৰ ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু কি জানেনে মই সকলোকে ছাবস্ক্ৰাইব কৰি দিওঁ কিন্তু কিছুমান আছে মানে সকলো নহয় আৰু কিছুমান ছাবস্ক্ৰাইব কৰি দিওঁ আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত আকৌ আনছাবস্ক্ৰাইব হৈ যায় এনেকুৱা কেলৈ কৰি দিয়ে নাজানো কি ভাবে কি কৰেনো নাজানো মই কিন্তু সকলোকে একে বুলি ভাবোঁ সকলোকে ছাবস্ক্ৰাইব কৰোঁ সকলোকে আগুৱাই ভাবোঁ কি সকলোৱে আগবাঢ়ি যাওক ন কিনো আৰু সকলোৱে আগবাঢ়ি যাব লাগে তো এইটো কিন্তু মোৰ ক্ষেত্ৰত আপোনালোকৰ কাৰ ক্ষেত্ৰত হৈছে নাজানো মোৰ ক্ষেত্ৰত কিন্তু আহে এইটো ছাবস্ক্ৰাইবটো আকৌ আনছাবস্ক্ৰাইব হৈ যায় এনেকুৱা হৈ যায় কোনে কৰে সেইটোতো গম নাপাওঁ ন আচলতে সকলোৱে একেলগে আগবাঢ়ি যোৱাটো চিন্তা কৰিব লাগে আৰু বাকীনো কি ক'ম সকলোৰে নিজৰ নিজৰ কথা নহয় জানো বাদ দিয়ক আৰু এইবিলাক তো এতিয়ালৈ তেতিয়াহ'লে আৰু বাই বাই গুড নাইট লাভ ইউ গাইজ বাই বাই